সো হেল্ল' গাইজ, আজিৰ এই ভিডিঅ'টিত বৰ্তমান সময়ৰ কোনো নলেজ নথকা লেতেৰা আৰু আৱৰ্জনা ৰাজনীতি গৰুচৰ চুকুৰালিৰ বিষয়ে আমি জানিম। But then coming for but living of দেও ছোট আরোপৰ পৰা তেখেতে আহিছিল নাজমল এটা সন্ত্ৰাসবাদী। He is the Narendra Modi. He is a politician. No COVID-19 of India. বদৰুদ্দিন আজমলত আমি যুদ্ধ কৰিছিলো, দৌৰি সাংকট হিচাপে খেলিছিলো। বদৰুদ্দিন আজমল এটা কাপুৰুষ, তেওঁ বিৰুক কাপুৰুষ, তেওঁ ভয়ৰ কাৰণে চুকুৰালি ভয়ৰ কাৰণে আজি কংগ্ৰেছৰ লগত। তো যিয়ে নহওক গাইজ, মংগল গ্ৰহৰ পৰা অহা চুকুৰালিৰ বিষয়ে আৰু নতুনকৈ ক'ব লাগে একো নাই, কাৰণ তেওঁ কোৱা কিছুমান অদ্ভুত ইংলিছৰ কাৰণে ব্যাপক হাৰত জনপ্ৰিয়। কিন্তু মই ভাবোঁ তেওঁ যদি এনেকৈ ৰেগুলাৰ ইংলিছ কয় তেনেহ'লে বৰ্তমান সময়ৰ উন্নত দেশ আমেৰিকাৰ মানুহেও হয়তো পাত্তা নাপায়। চুকুৰালিৰ নিক নেম বা ডুপ্লিকেট নেমটো হৈছে কুকুৰালি। তাৰ বৰ্তমান উচ্চতা হৈছে 5 ফুট 3 ইঞ্চি। তাৰ জন্ম হৈছিল 1993 চনৰ 6 মাৰ্চ তাৰিখে আৰু সেই হিচাপ মতে তাৰ বৰ্তমান বয়স হৈছে 29 বছৰ। চুকুৰালিৰ পিতৃৰ নাম হৈছে মুছলিমউদ্দিন আলী আৰু মাতৃৰ নাম হৈছে শাহজাহানা বিবি। চুকুৰালিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা মেট্ৰিক পাছ কৰিছিল দেৱদুলা হাইস্কুলৰ পৰা। পৰৱৰ্তী সময়ত ৰঙামাটি কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল কলা শাখাৰ পৰা। চুকুৰালি মেট্ৰিক পৰীক্ষাত লাভ কৰিছিল 42% আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত লাভ কৰিছিল 41%। তো চুকুৰালিৰ এইবিলাক ভয়ানক ডিগ্ৰী থকাৰ কাৰণে হয়তো এনেকুৱা ইংলিছ ক'ব পাৰে, কিন্তু আপুনি মই হয়তো এনেকুৱা ইংলিছ ক'ব নোৱাৰোঁ। কিন্তু এটা আচৰিত কথা, চুকুৰালিৰ এইবিলাক ইংলিছ শুনি অসমৰ ল'ৰা ছোৱালী আৰু বুঢ়া বুঢ়ী সকলোৱে আজিকালি ইংলিছ ক'বলৈ ধৰিছে। আপুনি নিজেই চাওক। আপুনি এনে মালটো কোন হয়? আপুনি এনে মানুহটো কোন হয়নো? হি ইজ এ পলিটিক্স, আই এম অলসো পলিটিক্স, আই এম দ্য লিডাৰ অফ দ্য পলিটিক্স, আই এম প্লেইং ইলেকশ্যন। তাৰমানে আপুনি ইলেকশ্যন খেলিছে? ইয়েছ। কোন পলিটিক্যাল পার্টিত? পার্টি অফ দ্য নির্দলীয়। কিন্তু ইয়াত উল্লেখ্য, বৰ্তমান সময়ৰ জনপ্ৰিয় আমাৰ মামাৰ লগত চুকুৰালিৰ ভাল সম্পৰ্ক দেখা গৈছে। পিছে মামাইনো চুকুৰালিৰ লগত কেনেকুৱা সম্পৰ্ক ৰাখিছে আপুনি এই ভিডিঅ'টো চালে গম পাব। ভাল উঠিছে না উঠিছে ভালকৈ চাই থাক। নাই নাই, এইফালে লাইট আছে নে? অলপ দূৰত আৰে তোক মই এটা ধুনীয়া ফটো উঠাই আছো, উঠচোন তোৰ বহুত জেগাত কাম দিব। এইফালে যা, আৰে পিছলৈকে যা না। এতিয়া তো গাইজ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। তো ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি চুকুৰালিৰ কাষত পঠিয়াই দিব।